দৰিদ্ৰ লোকসকলক সহায় কৰি ভাল পোৱা এজন যুৱক। যুৱকজনৰ নাম সোহেল আহমেদ। সমাজসেৱী হিচাপে সমাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে সোহেলে। মোৰাজাৰৰ সুতাৰপুৰৰ বাসিন্দা তেওঁ। উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি পূৰ্বে হোজাই জিলাৰ ডবকা বগিৰাম গাঁও বাসিন্দা দিলৱাৰ হুছেইনৰ পুত্ৰ আনোৱাৰ হুছেইন এক দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হৈছিল। গুৱাহাটী চিকিৎসাধীন হৈ থকা দৰিদ্ৰ পিতৃয়ে পুত্ৰক চিকিৎসা কৰাৰ ক্ষমতা নাই। এই খবৰ লাভ কৰি আনোৱাৰৰ কাষত থিয় দিছে যুৱক সমাজসেৱী সোহেল আহমেদ। তেওঁ ইতিমধ্যে যাৱতীয় সাহায্য প্ৰদান কৰিছে। ঔষধ পাতিৰ পৰা আৰম্ভ কৰি সকলো খৰচ বহন কৰি আছে। এনেদৰে বহু লোকক সহায় কৰি আহিছে। এনে কামৰ বাবে ৰাইজৰ প্ৰসংগ বুটিবলৈ সক্ষম হৈছে।